তাত আমাৰ গুৱাহাটীৰ পৰা এইটো চিলেক্ট হৈছিল। গুৱাহাটীত আছিলে আমাৰ 30জন ষ্টুডেণ্ট, তাৰ পৰা আমাৰ 9জনক চিলেক্ট কৰা হৈছিলে আৰু তাত পাৰ্টিচিপেট কৰিছিল 600জন। তাৰপিছত মোৰ শাখাত আছিলে 22জন মান। 22জন। তুমি প্ৰথম স্থান পালা। হয়। এতিয়া অনুভৱ কেনেকৈ হৈছে? অনুভৱ যথেষ্ট নতৈ আনন্দিত আৰু লগতে মই অসমৰ লগতে মোৰ নগাঁওবাসী ৰাইজলৈ পুনৰ কৰি আনিব পাৰিছোঁ। মোৰ মা দেউতা তাৰ কাৰণে এটা মোৰ অনুপ্ৰাণিত হৈছে। মোৰ শিক্ষা গুৰুভাগৰ যোনখন বিদ্যালয়ত পঢ়ি আছোঁ। আৰু এটা কথা ক'ব লাগিব যে মোৰ যোনজন প্ৰশিক্ষক আছিলে মিলন বড়ো, তেওঁ আমাৰ কাৰণে যিমানখিনি কষ্ট কৰিছিলে, গোটেই সময়খিনি আমাৰ লগত কটাইছিলে, সেইটো কাৰণে হয়তো চাগে আজি ইমানখিনি অৱস্থাত পাইছোঁ। তুমি ইয়াৰ পূৰ্বে কোনোবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলানে? নাই, মই এইবাৰে প্ৰথম এইখন ৰাষ্ট্ৰীয় পৰ্যায়ত চিলেক্ট হৈছিলোঁ। প্ৰশিক্ষণ ক'ত লৈছিলা? প্ৰশিক্ষণ নৰ্থ গুৱাহাটীত লৈছিলোঁ, নৰ্থ গুৱাহাটী মিলন বড়ো এছ'চিয়েশ্যন। সৰুৰ পৰাই এইটোৰ প্ৰতি আগ্ৰহ আছিল নেকি? ইয়াৰ প্ৰতি মোৰ আগ্ৰহ আছিলে। এতিয়া সিংহবাৰ যেনেকৈ আমাৰ দেশলৈ সুনাম কৰি আছে, ময়ো সিংহবাৰৰ দৰে হ'ব বিচাৰোঁ যে মই এসময়ত দেশৰ লগতে গোটেই বিশ্বতে নিজৰ নামটো সলনি কৰি তুলিব পাৰোঁ। তাৰ চেষ্টা কৰিম। কিমান দিন প্ৰশিক্ষণ লৈছিলা? আজি পুৰস্কাৰ পাবলৈ যে সক্ষম হ'লা, কিমান দিন প্ৰয়োজন হ'ল তোমাক প্ৰশিক্ষণৰ মোৰ এতিয়া 10 মাহ হ'ল। আৰু নেক্সট ইয়াৰতে মই ব্লেক বেল্ট ইণ্টাৰনেশ্যনেলৰ কাৰণে এতিয়া হেৰি কৰি আছোঁ। আৰু প্ৰতিযোগিতা ক'ত আছে ইয়াৰ পিছত? আৰু ইয়াৰ পিছত মোৰ হায়দৰাবাদৰ আগলৈ হ'ব কৈছে। আমাৰ যোনজন নেশ্যনেল এছ'চিয়েশ্যনৰ যোনজন মেইন গ্ৰেণ্ড মাষ্টাৰ কৈছিলে মানে এতিয়া হ'ব বুলি। তুমি যে প্ৰশিক্ষণ লৈছিলা, তোমাৰ চৰকাৰে সহায় কৰিছিলে নে তুমি নিজাকৈ ধন খৰচ কৰি প্ৰশিক্ষণ লৈছিলা? তাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা একো সাহাৰ্য পোৱা নাই। নিজাভাৱেই যিখিনি কৰিছিলোঁ নিজৰ খৰচতে কৰিছিলোঁ। তাৰ বাবেও চৰকাৰক খেলিব যে গ'লা, বাহিৰত গ'লা, কৰ্ণাটকত গ'লা, এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিছে নে? চৰকাৰে এই ক্ষেত্ৰত সহায় কৰা নাছিলে। একো সহায় কৰা নাই। চৰকাৰক কিবা ক'ব বিচাৰা নেকি তোমাৰ? চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে আগলৈ যদি মোক চৰকাৰে ইয়াৰ ওপৰত যদি কিবা সহায় কৰে, তেনেহ'লে মই ইয়ালৈ বেছি আগবাঢ়িবলৈ এটা সাহস পাম। আৰু কাৰ কাৰণে অনুপ্ৰেৰণা পালা তুমি এই খেলত যে প্ৰথম স্থান পালা? আৰু এনে কোনোবা ব্যক্তি আছে নেকি যাৰ অনুপ্ৰেৰণা তোমাক আৰু সহায় কৰিলে? এইটো প্ৰেৰণা ক'ব গ'লে মোৰ ছাৰ শিৱ বৰ্মন ছাৰ, তাৰপিছত মোৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ বৰ্মন ছাৰ, তাৰপিছত মোৰ ৰাজীৱ শইকীয়া ছাৰ, হেৰিছ দত্ত ছাৰ, তেওঁলোকৰ বেছিকৈ অনুপ্ৰাণিত হৈছে। প্ৰথম ক'লে মা দেউতা চব কৈছে। চুমাটা খাওক। আইতা কোন আছে? চুমাটা খাওক। সৰুতে কোলাত লৈ ডাঙৰ দীঘল কৰা ল'ৰাটো আজি ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লৈ অসম ব্ৰহ্মপুৰলৈ গৌৰৱ কৰি অসমলৈ, কি ক'ব এতিয়া? এতিয়া মোৰ সেইটো কাৰণে বহুত ভাল লাগিছে। তাতো যদি ঘৰতো অৱস্থা ইমান ভাল নহয়, যিখিনি পাৰিছে বাপেকে কৰিলে, তাতে যদি চৰকাৰে যদি কিবা এটা কৰে, তেতিয়া ৰাইজৰ মোৰ ক'বলগীয়া কি ক'ম মই ভাবিয়ে নাপাওঁ। মোৰ ল'ৰাটো এতিয়া ইমানখিনি আগবাঢ়ি গৈছে, মই বহুত আনন্দিত। আৰু মানে কি ক'ম মই ভাবি নাপাওঁ, মোৰ ভাষা নাই ক'বলগীয়া। আপুনি ব্ৰহ্মপুৰৰ এজন ভাল খেল সংগঠক হিচাপে সকলোৱে পৰিচিত, এই ক্ষেত্ৰত এনে বিদ্যুতৰ সাফল্য কি ক'ব? আজি আমি ব্ৰহ্মপুৰ পুষ্প ক্লাব হৈ বিদ্যুৎ বৰা যি সৰু ভাইটি এটা ব্ৰহ্মপুৰৰ গৌৰৱ কঢ়িয়াই আনিছে, যি বিশ্ব দৰবাৰত তেওঁ নাম জিলিকাই ৰাখিব পাৰিছে। আজি গ'ল্ড মেডেলেৰে KRT ধৰি লওক সুকান নাম কঢ়িয়াই আনিছে, তাক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে যাতে তেওঁ চৰকাৰৰ পৰা সুবিধা পায়, তেওঁ আগলৈ ষ্টেট লেভেলত যে খেলিবলৈ আগবাঢ়ি যাব পাৰে, তেওঁক চৰকাৰে যদি অকণ সহায় কৰি দিয়ে, আমি ব্ৰহ্মপুৰবাসী হৈ ব্ৰহ্মপুৰত কোনো ধৰণৰ ক্ৰীড়া প্ৰকল্প নাই, কোনো ধৰণৰ উন্নতমানৰ খেলপথাৰো নাই। তেনে অৱস্থাত এইহেন জেগাৰ পৰা এটা যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল, কি ক'ব আপুনি? আজি সঁচাই ব্ৰহ্মপুৰৰ কাৰণে গৌৰৱ বুলি ক'ব পাৰি। আজি এওঁ ভাইটি সৰু ল'ৰা বহুত, ধৰি লওক আজি এই মাহৰ 22 তাৰিখৰ পৰা 23 তাৰিখলৈ যি KRTত আজি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এটাই আহ্বান জনাবছোঁ যে এনে সুবিধা এটা কৰি দিয়ে, ব্ৰহ্মপুৰখনত যে সুবিধা কৰি দিয়ে খেলা ধূলাৰ ক্ষেত্ৰত। এনে সন্তান আমাৰ ব্ৰহ্মপুৰত আৰু বহু প্ৰতিভা আছে, ওলাই যাব পাৰে, যে বিশ্ব দৰবাৰত নাম জিলিকাই থাকিব পাৰে। আমি তাকে কামনা কৰিছোঁ ব্ৰহ্মপুৰ বাসী হয়, যে চৰকাৰে এওঁক সহায় কৰক আৰু আমাৰ উঠি অহা প্ৰজন্মক যাতে সহায় কৰি যায়। আমাৰ এই ব্ৰহ্মপুৰখনত অনেক ধৰণৰ খেল ধূলাৰ সুবিধা এখন কৰি দিয়ক বা ষ্টেডিয়াম এটা বনাই দিয়ক। এনে সুবিধা কৰি দিলে আমি খুবেই আনন্দিত হ'ম চৰকাৰৰ।